নমস্কাৰ। সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত কিছু কথা কোৱাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল। আচলতে এজন সুস্থ মানসিকতাৰ ব্যক্তি এজনে সত্যৰঞ্জন বৰাৰ দৰে এজন ব্যক্তিৰ যিকোনো মন্তব্যৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন আছে জানো? এই বিষয়ে মোৰ নিজৰ ব্যক্তিগত যি চিন্তাধাৰা, মই ব্যক্তিগতভাৱে যি বুজি পাওঁ বা বুজিবলৈ চেষ্টা কৰিছোঁ, সেই সন্দৰ্ভত কিছু কথা কোৱাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল। প্ৰথম কথা হ'ল, এই ব্যক্তিজন যোৱা কিছু বছৰ ধৰি যেতিয়াৰ পৰা তেখেতক টিভিৰ পৰ্দাত বা সামাজিক মাধ্যমত তেখেতৰ মুখখন আমি দেখিবলৈ পাইছোঁ, তেতিয়াৰ পৰা তেখেত এটা বিষয়ক লৈয়ে ব্যস্ত হৈ থকা দেখা যায়। সেই বিষয়টো হ'ল মুছলিম বিদ্বেষী যিটো মনোভাৱ। আচলতে তেখেতৰ উদ্দেশ্য কি সেইটো কথা অসমৰ ৰাইজে ভালদৰে জানে, বা অসমীয়া সমাজ জীৱনৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিয়ে তেখেতৰ ৰাজনৈতিক উদ্দেশ্য বা তেখেতৰ এই যি সুপ্ত যি উদ্দেশ্য তেখেতৰ লগত জড়িত হৈ আছে, এই বিষয়ে বৰ্তমান সময়ত সকলোৱে অৱগত। কাৰণ আমি অসমীয়া সমাজ বা অসমীয়া সমাজৰ লগত জড়িত আমি প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে খুব বেছি এই ক্ষেত্ৰত আমি সজাগ, আৰু যাৰ বাবে তেনেকুৱা এজন ব্যক্তিৰ মন্তব্যই কোনো সময়তে তেখেতে বিভিন্ন সময়ত যিবোৰ ইছলাম বিদ্বেষী যিবোৰ মন্তব্য প্ৰয়োগ কৰি আছে, সেই প্ৰয়োগৰ সন্দৰ্ভত তেখেতে যিটো সমৰ্থন পাব লাগে, সেই সমৰ্থনটো তেখেতে কেতিয়াও পাবলৈ সক্ষম হোৱা নাই। আৰু এইটোৱে হ'ল আমাৰ অসমীয়া সমাজৰ সাতাম পুৰুষীয়া যি সম্প্ৰীতি, যি মিলা প্ৰীতি, এইটো তাৰ জ্বলন্ত উদাহৰণ। কিন্তু এই ব্যক্তিজনে বিভিন্ন সময়ত তেখেতৰ চিন্তাধাৰা, তেখেতৰ যি বিষয়বস্তু, সেই বিষয়বস্তু এটাৰ লগতে জড়িত হৈ থাকে। যিটো সময়ত সমগ্ৰ বিশ্ব স্তব্ধ হৈছে, যিটো সময়ত অসমীয়া সমাজ জীৱনত অসমৰ বিভিন্ন সমস্যাই আৱৰি ধৰিছে অসমখনক, যিটো সময়ত বানপানীৰ দৰে সমস্যাৰ ক্ষেত্ৰত বহু মানুহৰ মৃত্যু হ'ল, তেনেকুৱা আনএমপ্লয়মেণ্ট সমস্যা, এনেকুৱা বিষয়বোৰৰ ক্ষেত্ৰত এই মানুহজনৰ কেতিয়াও আমি মন্তব্য দেখিবলৈ পোৱা নাই। কিন্তু এটা বিষয়ত তেখেতৰ মন্তব্য, সেইটো হ'ল মুছলিম বিদ্বেষী যিটো মনোভাৱ। আজি কেইদিনমান আগতে দেখিছিলোঁ যে এখন ধাৰাবাহিক চিৰিয়েলক লৈ তেওঁৰ মন্তব্য, কিন্তু তাৰ প্ৰভাৱ কি হ'ল বা তাৰ পৰিণাম কি হ'ল অসমীয়া ৰাইজে ভালকৈ দেখিছে। তেখেতৰ যে মন্তব্যৰ কোনো এটা গুৰুত্ব অসমীয়া সমাজত নাই, সেইটো বাৰে বাৰে প্ৰতিপন্ন হৈছে। কিন্তু তাৰ পিছতো সেই ব্যক্তিজনে কিন্তু নিজৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থটোক সফল কৰাৰ কাৰণে সেই মন্তব্যবোৰৰ পৰা কেতিয়াও বিৰত নাথাকে। আৰু এই ক্ষেত্ৰত বিশেষকৈ যিখিনি মুছলিম সমাজৰ লগত জড়িত থকা ব্যক্তি আছে, সেই ব্যক্তিখিনিৰ ক্ষেত্ৰত মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত তেখেতৰ মন্তব্যবোৰত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন আছে জানো? আৰু আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতৰ যি উদ্দেশ্য আছে, সেই উদ্দেশ্যটোক যাতে আমি সফল হোৱাৰ ক্ষেত্ৰত আমি সহায় কৰা নাই জানো? কাৰণ তেখেতৰ উদ্দেশ্যটো এইটো ডিভিজনছ এটা ক্ৰিয়েট কৰা, আৰু এই ডিভিজনছটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত যেতিয়া আমি তেখেতৰ এই উদ্দেশ্যটোক বাধা দিবৰ কাৰণে চেষ্টা কৰিম, বা তেখেতৰ যিটো বক্তব্য আছে সেই বক্তব্যৰ ওপৰত আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিম, তেতিয়া হয়তো এটা সময়ত তেখেতৰ এই কথাবোৰৰ যেতিয়া TRP নোহোৱা হৈ যাব, তেতিয়া এটা সময়ত তেখেতে এই কথা কোৱাৰ পৰা বন্ধ হৈ যাব। কাৰণ এইখিনি সময়ত তেখেতৰ যি ব্যক্তিগত যি ৰাজনৈতিক উদ্দেশ্য আছে, সেই উদ্দেশ্য সফল কৰিবৰ কাৰণে এটা কমিউনিটিক তেখেতে কি কৰি লয়, টাৰ্গেট কৰি লয়, আৰু সেই টাৰ্গেটৰ জৰিয়তে তেখেতে এটা নিজৰ জনপ্ৰিয়তাটো সৃষ্টি কৰিব বিচাৰে। কিন্তু তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি বা তেখেতৰ ব্যক্তিগত জীৱন কেনেকুৱা, সেই বিষয়ত আমাৰ ক'ব লগা নাই। কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে এজন প্ৰকৃত ধাৰ্মিক ব্যক্তিয়ে কেতিয়াও অন্য এটা ধৰ্মৰ কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে, অন্য এটা ধৰ্মক কেতিয়াও বেয়া পাব নোৱাৰে। এজন মুছলিম সমাজৰ ল'ৰা হিচাপত বা এজন ইছলাম ধৰ্মৰ লগত জড়িত ব্যক্তি হিচাপত মই ধৰ্মক যিখিনি বুজি পাইছোঁ, ধৰ্মক যিখিনি জানিবলৈ চেষ্টা কৰিছোঁ, মই কিন্তু এনেকৈ শিকিছোঁ। বাকী তেখেতে কেনেকৈ শিকিছে সেইটো তেখেতৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু এইটো আমি ভালকৈ জানো যে কোনো ধৰ্মই, পৃথিৱীৰ কোনো ধৰ্মই, চাই হিন্দু হওক, চাই মুছলিম হওক, চাই খ্ৰীষ্টিয়ান হওক, চাই বৌদ্ধ হওক, চাই শিখ হওক, পৃথিৱীৰ কোনো ধৰ্মই কেতিয়াও হিংসাৰ কথা নকয়।
আৰু যিজনে হিংসাৰ কথা ক'ব সি কেতিয়াও ধৰ্মৰ অংশ হ'ব নোৱাৰে। ধৰ্মই সদায় শান্তিৰ কথা কয়, ধৰ্মই সদায় নৈতিকতাৰ কথা কয়। কিন্তু এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে ধৰ্মৰ লগত জড়িত থাকে, ধৰ্মৰ লগত জড়িত থাকি তেওঁ নিজক ধাৰ্মিক বুলি প্ৰতিপন্ন কৰিব বিচাৰি কিন্তু আন এটা ধৰ্মক পিটিব লাগিব, মাৰিব লাগিব, এনেকুৱা ধৰণৰ বক্তব্য দি যি উচতনিমূলক মন্তব্য, এই মন্তব্যটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এখন সভ্য সমাজৰ ই কেতিয়াও অংশীদাৰীও হ'ব নোৱাৰে। এই ব্যক্তিজনে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি আহিছে, কিন্তু আমাৰ অসমীয়া সমাজ জীৱনে বা অসমীয়া সমাজৰ লগত জড়িত প্ৰত্যেকজন অসমীয়াই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ইতিমধ্যে দি আহিছে। হয়তো তেখেতক একাংশই সমৰ্থন কৰে, হয়তো তেখেতক সমৰ্থন কৰা ব্যক্তিখিনিও হয়তো তেখেতৰ চিন্তাধাৰাৰ লগত মিল থাকিব পাৰে, কিন্তু এইটো প্ৰতিপন্ন হৈ আহিছে যে বিভিন্ন সময়ত তেখেতৰ মন্তব্যৰ পিছত যি এটা পৰিৱেশ জাগ্ৰত হয়, সেই পৰিৱেশটো কিন্তু একাংশ ব্যক্তিহে কৰে। তাত 5%, 3% মানুহ নাথাকে। কিন্তু অসমৰ অধিকাংশ মানুহ, যি অসমীয়া, প্ৰতিজন অসমীয়া ব্যক্তি, চাই হিন্দু হওক, চাই মুছলিম হওক, চাই খ্ৰীষ্টিয়ান হওক, প্ৰত্যেকটো ধৰ্মৰ মানুহে তেখেতৰ এনেকুৱা ধৰণৰ মন্তব্য কেতিয়াও স্বীকাৰ কৰা নাই, তেখেতৰ এনেকুৱা ধৰণৰ মন্তব্যত কেতিয়াও সমৰ্থন প্ৰকাশ কৰা নাই। আৰু এইটো হ'ল আমাৰ অসমীয়া সমাজ জীৱনৰ সাতাম পুৰুষীয়া যি মিলাপ প্ৰীতি, সেই মিলাপ প্ৰীতি তাৰ যোগ্য প্ৰত্যুত্তৰ। কিন্তু তাৰ পিছতো এই ব্যক্তিজনে কিন্তু ৰৈ নাথাকে, কাৰণ ৰৈ নাথাকাৰ উদ্দেশ্যটো হ'ল তেখেতৰ ৰাজনৈতিক যি উদ্দেশ্য সেইটো ফিল আপ হোৱা নাই, আৰু তেওঁৰ ব্যক্তিগত স্বাৰ্থ ফিল আপ হোৱা নাই। তেওঁৰ ব্যক্তিগত স্বাৰ্থ যেতিয়ালৈকে পূৰণ নহয়, হয়তো চাগে এনেকুৱা ধৰণৰ মন্তব্য তেখেতে আগলৈকেও দি থাকিব। এই একেজন ব্যক্তিক এটা কণ্ট্ৰভাৰ্চিৰ ক্ষেত্ৰতে আমি দেখি থাকোঁ, বেলেগ বিষয়বোৰৰ ক্ষেত্ৰত মাত মাতিবলৈকে আপোনাৰ সময় নাই নেকি? বেলেগ বিষয় কি মাথাত নাহে নেকি আপোনাৰ? কেৱল এটা বিষয়তে আপুনি লাগি থাকে। একে সময়তে আপুনি এনেকুৱা বিষয় কওক, বেলেগ বিষয়বোৰো কওক, ৰাইজৰ উদাহৰণ হিচাপে আপুনি থাকিব যে আপুনি প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপুনি মাত মাতে। তেনেকুৱা ধৰণৰতো কথা আমি কেতিয়াও দেখা নাপাওঁ। কেৱল এটাই দেখি, যেতিয়াৰ পৰা মুখখন দেখিবৰ কাৰণে সক্ষম হৈছোঁ, ছ'চিয়েল মিডিয়াত হওক, নিউজ প্ৰগ্ৰেমবোৰত হওক, এটাই দেখিব পাইছোঁ, সেইটো হ'ল যে ইছলাম বিদ্বেষী এটা মনোভাৱ। প্ৰকৃত ধাৰ্মিক ব্যক্তি এজনে কেতিয়াও অন্য ধৰ্মৰ কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে, আন ধৰ্মক কেতিয়াও বেয়া ভাবিব নোৱাৰে। এজন ধৰ্মৰ লগত জড়িত বা যিখিনি ধৰ্মক বুজিবৰ কাৰণে সক্ষম হৈছোঁ, আমি সেনেধৰণে বুজি পাইছোঁ। শেষত এইখিনি কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।